হাজবেণ্ডৰ বাৰ্থডে বুলি ঘৰতে এটা মই চকলেট কেক বনালোঁ আৰু এটা ৰেডিমেড কেক অনা হ'ল আৰু 18 তাৰিখে ৰাতি 12টা বজাত অকণমানকৈ কেক কাটি চেলিব্ৰেশ্যন এটা কৰিলোঁ আৰু ল'ৰাটোৱে যিহেতু লাহে লাহে বুজি পোৱা হৈ আহিছে দেখিছেনে সি ফটোখনত চাওকচোন সি মমৰ ধোঁৱাখিনি ধৰিব বিচাৰিছে দেখিছেনে ফাৰ্ষ্ট বাৰ্থডেটো সি একো ইমান বুজাই নাছিলে আমাৰ ফাৰ্ষ্ট বাৰ্থডেটো সি তেনেকৈ সৰুৱে হৈ আছিলে গতিকে এইবাৰ অকণমান সি বুজি পাইছে আৰু কেকটো দেখিলে সি চুব বিচাৰে কেণ্ডেলডাল জ্বলোৱাৰ পিছত সি ধোঁৱাটো ধৰিব বিচাৰে আৰু দেউতাকৰ বাৰ্থডে বুলি সি গম পাইছে যিহেতু দেউতাকে কেক কাটিং কৰিছে তাক অলপ খুৱাই দিছে গতিকে সেয়াই ঘৰতে অকণমান যি পাৰোঁ চেলিব্ৰেশ্যন কৰিলোঁ আৰু অলপ সজোৱাকৈ অলপ কৰিলোঁ আৰু তেনেকৈ বৰ বিশেষ নাই আৰু আমি এতিয়া ওলাই যাম পিছবেলা আজি বাৰ্থডে মোৰ হেপী বাৰ্থডে টু ইউ ফুৰিব যাওঁ বাবু বোলে আজি বোলে বাৰ্থডে স্পেচিয়েল আমাক ক'বলৈ লৈ যায় ক'লৈ লৈ যায় এতিয়ালৈকে কোৱা নাই নকয় আৰু নতুন ড্ৰেছ তেওঁৰ আৰু ল'ৰাৰো নতুন ড্ৰেছ আৰু বাৰ্থডে গিফ্ট আছিলে সেইযোৰ শ্বুযোৰ আপোনালোকক যে দেখাইছিলোঁ চ' সেয়া গৈ থাকোঁ লগ পাই থাকিম দেই মঞ্জিত মোক এৰি থৈ যোৱা আজি বাই বাই অঁ মোক আজি এৰি থৈ গুচি যাবা বাপেক পুতেকে ওলালে গাড়ীও ষ্টাৰ্ট দিলে মইহে ৰৈ গ'লোঁ ৰ'ব দেই ৰ'ব গাড়ীত উঠোঁ পিছত লগ পাই আছোঁ মঞ্জিত হাই দিয়া হাই ইয়াত দিয়া কেমেৰাত দিয়া হাই দিয়া অঁ আজি কেমেৰাত চোৱা নাই ৰ'ব আজি ফুৰিব আহিব পাই দেউতাকৰ বাৰ্থডে তাৰ একদম ফূৰ্তি তত নোহোৱা হৈছে দেখিছে নাই পিছে তাৰো নতুন কাপোৰ দেই মোৰ কিন্তু পুৰণা সেইযোৰ কাপোৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী গিফ্ট পাইছিলোঁ চ' আজি 1.5 বছৰ মূৰত পিন্ধিছোঁ বহুত দিন পিন্ধা নাই ওলোৱাও হোৱা নাই আৰু বাৰ্থডে বয়টো কমপ্লিট নতুন ড্ৰেছ টি চাৰ্টটো দিছে তেওঁ নিজে লৈছে নেকি তেওঁ আৰু শ্বুজযোৰ দিছোঁ মই গতিকে সেয়া আৰু বাৰ্থডে আউটিং বুলি আহিছোঁ ওলাই কোনো এতিয়ালৈকে ডেষ্টিনেশ্যন নাই ক'ত যাওঁ আপোনালোকে গম পাই থাকিব খালি চাই থাকিব স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু গম নাপাব যিহেতু আমিও এক্সাইটেড ক'ত বা যাওঁ কি বা খুৱাই কাৰণ ক'ভিড চিটুৱেশ্যনত ভয়ো লাগে যদি ততে যাব নোৱাৰোঁ যদিও এতিয়া ৰিলেক্সেশ্যন অকণমান এক্সটেণ্ড কৰিছে এতিয়াতো 6 PM লৈকে কৰিছে আৰু এতিয়া বাৰু 4টা মানেই বাজিলে সময়ো বেছি নাই 2 ঘণ্টামানৰ হাতত সেয়াই গুৱাহাটী চিটিৰ মাজত এনেকুৱা চাহ বাগান ক'ৰবাত দেখিছে জানো চাহ বাগানৰ মাজে মাজে আহি আছোঁ আপাৰ আছামলৈ আহিছোঁ নে লোৱাৰ আছামলৈ আহিছোঁ ডেষ্টিনেশ্যনটো ময়ো ঠিক গম পোৱা নাই চাই থাকক সকলোৱে গম পাবই নহয় জানো ফাইনেলি আমি আহাৰ ডেষ্টিনেশ্যনটো পাই গ'লোঁ ক'লৈ আহিছোঁ বাৰু অনুমান কৰিব পাৰিছেনে কোনোবাই মই বাৰু গ্ৰীনাৰী এনভাইৰনমেণ্ট আৰু প্লাছ গোটেইটো মই দেখাই দিছোঁ যদি অনুমান কৰি গেছ কৰিব পাৰে মোক ফাৰ্ষ্টতে কমেণ্ট কৰকচোন তাৰপিছত মই ক'ম এতিয়া প্ৰায় 4:30 মান হ'ল তেওঁলোকে সোমাব দিলে আৰু 1.5 ঘণ্টামান থাকিব পাৰিব বুলি তেনেকৈ ক'লে সেয়াই ফাইনেলি আমি আহিলোঁ সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টত একচুৱেলি আমাৰ পাৰ্টি বা প্ৰগ্ৰেম বুলি ক'লে জেনেৰেলি মেক্সিমাম গুৱাহাটীৰ মানুহে সোণাপুৰলৈকে আহে কাৰণ গুৱাহাটীৰ ভিতৰখনত আৰু তেনেকৈ বেছি বিশেষ পাৰ্টি প্ৰগ্ৰাম কৰিবলৈ মানে ইমান বেনু নাথাকা যেন লাগে সেই ইয়ালৈ আহিলোঁ আৰু স্প্ৰিং ভেলীখন মোৰ একদম ফেভৰেট হয় সোণাপুৰৰ গোটেইকেইখন ৰিজৰ্টৰ ভিতৰত গোটেইকেইখনেই ভাল লাগে বাৰু আৰিয়ানখনো ভাল লাগে ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টখনো ভাল লাগে গোটেইবোৰে ভাল লাগে কিন্তু এইখন মোৰ ওৱান অফ দ্য ফেভৰেট চ' আমি আহি পালোঁ আৰু কি ক'বা বৰ ভাল লাগিছে বাবুক লৈ স্প্ৰিং ভেলীত আহিছোঁ ল'ৰাক লৈ আজি প্ৰথম অহা হৈছে বাৰু মঞ্জিত হাই দি দিয়া হাই মঞ্জিত হাই দিয়া আজি ল'ৰাই হাই ভাই নিদিয়ে মানে সি নতুন পৰিৱেশটো দেখি সি মানে পূৰা এনজয় কৰাত ব্যস্ত ফাউণ্টেইনটো নতুনকৈ বনাইছে নেকি ইমান ধুনীয়া লাগিছে একচুৱেলি ইয়ালৈ মই লাষ্ট 3 years মানৰ আগত আহিছিলোঁ তেতিয়া নাছিলে চ' এইটো নতুনকৈ বনাইছে ভাল লাগিছে চ' আমি এতিয়া ষ্টাৰ্টাৰত কফি আৰু তেনেকৈ লাইট স্নেক্স হিচাপে তেনেকৈ কিবা 2টামান আইটেম অৰ্ডাৰ কৰিলোঁ আৰু ভাবিছোঁ বিফৰ দ্য ছান হেজ ছেট অকণমান ফুৰি লওঁ আৰু ল'ৰাটোও ভাল পাইছে মঞ্জিবিও ভাল পাইছে সদায় ঘৰত সোমাই আৰু এনেকুৱা মুকলি গ্ৰীনাৰী এনভাইৰনমেণ্ট এটা
যিহেতু নেদেখে আৰু গুৱাহাটীত ভিতৰত থাকিলে ফুৰা চকা কৰিলেও এনেকুৱাটো পৰিৱেশটো চিটিৰ ভিতৰত বা টাউনৰ ভিতৰত সদ্যহতে নাপায় সেয়ে সি ভাল পাইছে গতিকে অকণমান চাই মেলি লওঁ তাৰপিছত আমি অৰ্ডাৰটো ৰিচিভ কৰিম হেৰি নাই তাইকটো অহা নাছিলে চফ্ট ড্ৰিংকছ লৈছিলোঁ ইয়েৰ চিয়েৰ নাখাওঁ কিন্তু নাপালোঁ চ' ষ্টাৰ্টাৰ প্ৰথম আমি পৰ্ক চিলি ড্ৰাই ফ্ৰাই ল'লোঁ আৰু এফালে ক্ৰিস্পি চিলি বেবী কৰ্ণ ল'লোঁ আৰু এফালে চফ্ট ড্ৰিংকছ আছিলে লগত বাদাম পাপৰ এনেকৈ কিবাকিবি আছিল আৰু চ' প্লেটকেইখন দেখিছে নাই ইমানখিনি ড্ৰাই পৰ্ক প্লাছ ক্ৰিস্পি চিলি বেবী কৰ্ণ খাই মেইন কোৰ্চ খাব পাৰিম নে নোৱাৰিম মোৰ নিজে কনফিউজন লাগি গ'ল তাৰপাছত হাজবেণ্ডেও ক'লে বা ৱেইটাৰজনেও ক'লে খাব পাৰিব একো নাই খাওক তাৰপাছত অকণমান এনভাইৰমেণ্টটো খোজকাঢ়ি ফুৰি আহিব তাৰপাছত মেইন কোৰ্চ ষ্টাৰ্ট কৰিব চ' তেতিয়া তেনেকৈ ভাবিলোঁ আৰু মঞ্জীৱক অলপ সেনেকৈ ৰ'ষ্টেড পাপৰ এক্সট্ৰাকৈ দিছিলে চ' তাক তেনেকৈ ৰ'ষ্টেড পাপৰ খোৱালোঁ আৰু ফুৰি চাকি আহিলোঁ এতিয়া মেইন কোৰ্চ দিছে মেইন কোৰ্চত আমি টাৱা ৰুটি ল'লোঁ পোলাও ল'লোঁ আৰু এফালে চিকেন এটা হায়দৰাবাদী লৈছিলোঁ আৰু এটা চিকেন মছলা লৈছিলোঁ যিহেতু চিকেন হায়দৰাবাদীটোত মই অকণমান টেষ্টটো ইমান ভাল নাপালোঁ অকণমান নিমখ বেছি হোৱা যেন লাগিলে চ' টেষ্টটো ইমান ভাল নলগাৰ কাৰণে লগতে আৰু এটা অৰ্ডাৰ দিলোঁ চিকেন মছলা যিহেতু ষ্টাৰ্টাৰত ইমানবোৰ খোৱা গৈছিলে লগতে ক'ল্ড ড্ৰিংকছো খোৱা গ'ল সেইকাৰণে বৰ বেছি বিশেষ আৰু এডিশ্যনেল আইটেম অৰ্ডাৰ কৰা নগ'ল আৰু তাতে লাঞ্চত ঘৰত আজি কিবাকিবিটো খাই গৈছিলোঁ আৰু চ' তেনেকৈ আৰু পৰিৱেশটো এনজয় কৰিলোঁ গোটেই জেগাখিনি মানে ল'ৰাটোৱে খুব ভাল পালে আৰু যিহেতু গ্ৰীনাৰী এনভাইৰনমেণ্ট হয় আৰু ডাঙৰ জেগাটো গতিকে আমি এয়া মেইন কোৰ্চ খাব লৈছোঁ তিনিওজনে মঞ্জীৱৰ কাৰণে একচুৱেলি মই ঘৰৰ পৰা ক'ৰবালৈ ফুৰিব গ'লে তাৰ কাৰণে বিস্কিট কেক কুকিজ মই ঘৰত বনোৱা সেইবোৰ লৈ যাওঁ আইচক্ৰীম খাবা মঞ্জী দেই আইচক্ৰীমটো মজা নে গোটেইখিনি নাখাবা আধা আমাক দিবা দেই আইচক্ৰীম খাইছা বহুত ঠাণ্ডা বেছি খাব নালাগে ভালনে আইচক্ৰীমটো চ' খাই বৈ উঠিলোঁ একদম লিপষ্টিক নাই একচুৱেলি কেইবাসাজো খোৱা হ'ল ষ্টাৰ্টাৰ স্নেক্স মেইন কোৰ্চ আইচক্ৰীমটো ইমানবোৰ খোৱাৰ পাছত লিপষ্টিকো নাই ঘামি জামি মেকআপো প্ৰায় যোৱাৰ নিচিনাই হ'ল আৰু ল'ৰাটো অকণমান আমনি কৰাৰ নিচিনা কৰিছে আমনি ঠিক কৰা নাই সি ভালেই পাইছে অকণমান ওলাই আহিলে তাৰ এনজয় হয় আৰু বেলেগ বেলেগ এটা এনভাইৰনমেণ্ট দেখে সি ভাল পায় চ' ভাবিলোঁ জন্মদিন বিশেষ উপলক্ষে আজি আপোনালোকৰ আগত একেই এনেকৈ ভাবিলোঁ আৰু ব্লগটোত বিশেষ আৰু দীঘলীয়া নকৰোঁ এতিয়া আমি ঘৰলৈ যাম ৰাস্তাত দুটামান ঘৰৰ কিবাকিবি বজাৰ আছে সৰু সুৰাকৈ কৰিম আৰু কৰি মেলি যাম চ' জন্মদিন উপলক্ষে ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এজ এ ভিডিঅ' আকাৰে কাৰণ ভিউজ আহক নাহক একচুৱেলি মেমৰি হিচাপে ৰৈ যায় আৰু ইউটিউবত থাকিলে বস্তুবোৰ মেমৰি হিচাপে ৰৈ যায় যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ব বা আমাৰ বয়স হ'ব চাবলৈ ভাল লাগিব সেইটো এটা ধৰা যায় আৰু ইউটিউবত ভিডিঅ' দিয়াৰ গতিকে সেয়ে আৰু আপোনালোকৰ যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট লিখিব মই আপোনালোকক সকলোকে কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি মোৰ চেনেলত আজি ফাৰ্ষ্ট পৰা আহিছে মানে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব গতিকে আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই আৰু যাৰ বাৰ্থডে আছিল তেওঁ বোলে কিবা এটা কয় বাই বাই চব সকলোকে আপোনালোকে যদি ব্লগটো ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট এটা ধুনীয়া কমেণ্ট দিব বাই বাই ঠিক আছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই